Hello guys, আজি আমি আলোচনা কৰিম কেইটামান অতি মজাৰ সাঁতৰ। 1 নম্বৰ সাঁতৰটো হৈছে চাৰিটা খুটি নাচি থাকে, খাবলৈ নিদিলে সি নিশ্চুপ হৈ থাকে। উত্তৰ ডেকি। 2 নম্বৰ সাঁতৰটো হৈছে মনে মনে চকুত বহু পৃথিৱীখন ভ্ৰমি ফুৰো। উত্তৰ টাৰ্টিকট। 3 নম্বৰ সাঁতৰটো হৈছে তাৰ নাই আকাৰ, সি নহ'লে হয় হাহাকাৰ। উত্তৰ পানী। 4 নম্বৰ সাঁতৰটো হৈছে এনেকুৱাকৈ আছে যিটো এজন মানুহ প্ৰেজেণ্ট কৰিব পাৰে। বন্ধু বান্ধৱৰ যদি ভিডিঅ'টো ভাল পাইছে এটা লাইক কৰি আৰু এতিয়ালৈকে আমাৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব। উত্তৰ আইনা। 5 নম্বৰ সাঁতৰটো হৈছে এনেকুৱাকৈ বস্তু আছে যিটো গৰম পালে গলি যায়। উত্তৰ বৰফ। 6 নম্বৰ সাঁতৰটো হৈছে সেইখন যি ঠাই য'ত ৰাস্তা আছে কিন্তু কোনো গাড়ী নাই, অৰণ্য আছে কিন্তু গছ নাই, চহৰ আছে কিন্তু ঘৰ নাই।